Hello guys, welcome back to my channel. কি খবৰ আপোনালোকৰ আৰু আজি মই আপোনালোকক এতিয়া আমি আম পাৰিবলৈ যাম তাৰ আগতে মই মোৰ ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰ পিছত আপোনালোক কলৈকো না যাব কিন্তু ৰখি থাকক তাৰ পৰা মই দেখাই থাকিম আজি কি কৰো আৰু মই মোৰ ড্ৰেছ চেঞ্জ কৰা হৈ গ'ল এতিয়া হকচোন আমি আম পাৰিবলৈ যাওঁ কোনটো পাইছ জুকাই দে ও মাথাতে পৰিব দিয়া পকা আঙুৰ যিহেতু নিমখ লগাই খাই ভাল লাগিব মই আজি আপোনালোকক এটা ৰেচিপি আহকচোন কি ৰেচিপি বনাওঁ আপোনালোকক দেখাই আছোঁ আমখিনি বাকলি গুচোৱা হৈ গ'ল বাকলিখিনি গুচাই আমি এনেকৈ গুটিখিনি এক্সট্ৰাকৈ থৈ এনেকৈ লৈ ল'লোঁ তাৰপিছত আমি এইখিনি এতিয়া সানিব লাগিব তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ আমাৰ আমখিনি খানা হৈ গ'ল কাপোৰ এখনত দি ল'ম আমখিনি তাৰপিছত আমখিনি ৰসটো এনেকৈ চেপি দিম আপোনালোকে যিকোনো বাতি বা পাত্ৰত কৰিলেও হ'ব আমি ডাইৰেক্ট কেৰাহীখনতে কৰিছোঁ আমি গেছত এইখিনি তুলি দি ল' ফ্লেমত প্ৰথমতে উতলাই থাকিব লাগিব তাৰপিছত তাত আপোনালোকে চেনি এড কৰিব চেনি ইমান বেছি দিব নালাগে চেনি কিমান দিম মই দেখাই আছোঁ আপোনালোকক বহুত ধুনীয়াকৈ উতল আহি আছে দেখিছে আপোনালোকে বস্তুটো একদম ডাঠ হৈ যাব লাগিব মানে গাঢ়া হৈ যাব লাগিব চেনিখিনিৰ লগত পানীখিনি মানে তাৰপিছত আমি গেছটো এতিয়া অফ কৰি দিম তাৰপিছত এইখিনি ঠাণ্ডা হ'বলৈ দিম আমৰ জেলিখিনি ৰেডি হৈ গ'ল আৰু কিমান ধুনীয়া কালাৰ হৈছে আপোনালোকে দেখিছেনে এনেদৰে আপোনালোকে ঘৰতে আমবিলাক মানে আপোনালোকে ধুনীয়াকৈ ফ্ৰেছ আমৰ জেলি বনাই নিজে ঘৰতে আপোনালোকে খাব পাৰে ইমান ধুনীয়া বেছি কালাৰ ধুনীয়া কালাৰ হৈছে যদি ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু আপোনালোকক যদি এনেকুৱা ৰেচিপি আৰু লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু আজিলৈ আপোনালোকক অন্য এটি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকক সকলোকে বিদায় মাগিলোঁ বাই বাই